চ' এতিয়া আপোনাৰ কাষ্টমাৰে ফোন নুঠোৱা হ'ল বহুত টাইম হ'ল ফোন কৰি থকা মই এতিয়া আকৌ আপোনাৰ 2 মিনিট ৰখিব দিছে ৱেইট ফৰ 2 মিনিটছ বুলি লিখা আছে ইয়াত গুড আফটাৰনুন ইণ্টাৰনেট ৱেলকাম বেক টু মাই চেনেল আছামিজ গপচপ চ' আপোনাৰ এতিয়া টাইম কিমান হ'ল 2টা বাজিলে অনলাইন হৈছোঁ আৰু অনলাইনৰ টাইম হ'ল মোৰ এতিয়া অৰ্ডাৰ লোৱা নাই অৰ্ডাৰ বিচাৰি মেলি আপোনাৰ ইয়াত আহিছোঁ অলপ টাউনৰ পিনে আহিছোঁ কিমানটো মই মানে পাৰ্ট টাইম ডিউটি কৰি আছোঁ মানে আৰু ছেটআপটো আজি নতুন ছেটআপ লগাইছোঁ কেনেকুৱা এংগল আহিছে চোৱা নাই চাব লাগিব অলপ ফাৰ্ষ্ট অফ অল পেট্ৰলটো ফিল আপ কৰি লওঁ পেট্ৰল কিমান ভৰাম 70-80 মান ভৰাম চ' 80 টকা তেল ভৰালোঁ এতিয়া 584 ইয়াত পানীটো ভৰাই লওঁ চ' এতিয়া অৰ্ডাৰ ৰেডি মাৰিলে মই এইটো পিক আপটো কৰি লওঁ পটক নাই খোৱা দেই মাৰিলো নেটটো শ্ল' সেইটোৱে তাত ইয়াত বহি দিবই লাগে নি বাৰু যাওঁ ৰখা দেই কাৰ ৰখি আছা এই ৰ'দত ডেলিভাৰী দিব লাগিব গৰমটো বহুত বেছি পৰি গৈছে মানে চ' চেনেলটো লাইক ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কষ্ট বহুত এইটো কামত কষ্ট মানে এই ৰ'দৰ কষ্টটো অৰ্ডাৰ দিছে মোক মাল্টি অৰ্ডাৰ আপোনাৰ অৰ্ডাৰ লেটেই হৈছে এটা বনাই হৈছে এটা বনাই হোৱা নাই চ' লেট হৈ আছে এতিয়া আপোনাৰ সেইটো কাৰণে কাষ্টমাৰ আগত ইম্প্ৰেশ্যন আমাৰহে বেয়া পৰিব আমি লেটকৈ আনিছোঁ বুলি ক'ব কাষ্টমাৰে তাকে অৰ্ডাৰটো ইয়াতে ডেলিভাৰী দিব আছে ইয়াতে দি ল'ম তাত মাল্টি অৰ্ডাৰ লাগি আছিলে মানে আহিছোঁ দিয়ক ইণ্ডিয়ান অইল পেট্ৰল পাম্প ছেকেণ্ড অৰ্ডাৰ দিব লাগে পালোহি আপোনাৰ ডম্বেশ্বৰ গগৈ পথ খুচুৰা নাই চেঞ্জ নাই 34 মানে ৱেইটিং চাৰ্জৰ পইচা অলপ দিলে 20 আছিলে 15 টকাৰ ৱেইটিং চাৰ্জৰ পইচা দিছে 34 লোকেশ্যনটো মোৰ এই ভিডিঅ'তে দেখাইছে এইফালে দিয়া হ'লে মোৰ দিগদাৰ আছিলে এনেকৈ স্ক্ৰীনশ্বট মাৰিলোঁ স্ক্ৰীনশ্বট মাৰি মেলি কিমান টাইম ৰখিছোঁ 229 229 256 আধা ঘণ্টা ডেলিভাৰ মাৰিছোঁ আধা ঘণ্টা ৰখিছোঁ বুলি দিব লাগিব তাৰপিছতে ৱেইটিং চাৰ্জৰ পইচা দিব নিত্য আপোনাৰ 5 প্লেটেড অৰ্ডাৰ সেইটো ইয়াত গৈ সৰিয়া অৰ্ডাৰ গৈ কিন্তু অৰ্ডাৰ এনি টাইম এইটো টিকেট ৰেচ হৈ গ'ল টিকেট ৰেচ 48 আৱাৰ্ছৰ ভিতৰত ছাবমিট ছাকচেছফুলি তো 3 নম্বৰ অৰ্ডাৰ লাগিছে এতিয়া আকৌ দুটা অৰ্ডাৰ লাগি আছে 29 6 মাল্টি অৰ্ডাৰ দি আছে আজি মোক সেইফালে পাৰিলে এতিয়া আকৌ সেইফালে ৰাজস্থানতে 6.28 কিলোমিটাৰ দিছে 30 টকা লোকেশ্যন পাই গ'লে আপোনাৰ এইটো পায় জমেটো অৰ্ডাৰ এটা আছিলে दो मल्टी ऑर्डर है 6057 6057 भी आपका है हाँ 5024 पिकअप कर पिकअप कर मेली ये बेगत भराई लूँ कोनটো प्रथम भराब केसो ये दिलूँ डेलिभारी और सेकेंड ऑर्डर दी थोंगे अब रांगचाली तक सेकेंड लोकेशन पाई गली रांगचाली तिनिआली ये जुना बिस्टो ये जुना बिस्टोर 3154 पाइছোঁ only for 6 kilometers only 31 total earning is for today is 65 so I have done almost 4 orders 4 orders 65 পাইছোঁ বি গৰম লাইক এটা কৰি দিয়ক সাবস্ক্ৰাইব এণ্ড লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ আৰু কাষ্টমাৰটো অৰ্ডাৰ লাগিলে আহি থাকোঁ দেই এইডোখৰতে
চ' ইয়াত আহি পালোঁ আপোনাৰ ৰিচ লোকেশ্যন মাৰিলোঁ 14 মিনিট ৰখা ৰখিব টাইমেই আছে। চ' ইয়াত আপোনাৰ আধা ঘণ্টামান ৰখিলোঁ, আধা ঘণ্টামান ৰখাৰ পাছতে অৰ্ডাৰ পাইছোঁ। চ' এইটোৱে হ'ল আপোনাৰ আলফা গলি। এইডোখৰ এড্ৰেছ দিয়া আছিলে, লোকেশ্যনটো বাৰু আগত আছে কিন্তু লোকেশ্যনটো মই পাৰ হৈ আহিলোঁ অলপ, যোনটো এড্ৰেছ তাত আহি গৈছোঁ। চ' ডেলিভাৰী আপোনাৰ ইয়াতে দিলোঁ। কিমান ৱেইটিং চাৰ্জ কিমান দিছে চাই লওঁ, ব্ৰাইটনেছটো বঢ়াই দিওঁ দেখিও। ₹48 ওলাইছেনে বাৰু চাই লওক। 48 অলপ টাইম ৰখা হৈছিল যিহেতু কাৰণে দিছে আৰু বহুত টাইম। এইটো আপোনাৰ 6 নম্বৰ অৰ্ডাৰ লাগিলে, 6 নম্বৰ অৰ্ডাৰ জেছ কেফে পৰা লাগিছে আৰু অৰ্ডাৰ ৰেডি হৈ আছে। মুৰ্গীটো আমাৰ চাইডৰ গলিটোত সোমালোঁ। ত' ইয়াত ৰখি আছিলোঁ আপোনাৰ এতিয়া $8 নম্বৰমানৰ অৰ্ডাৰ লাগিছে। এইটো ফুড কাৰ্ট, চব ফুড কাৰ্ট পালোহি। চ' এইটো এটা পিক আপ পেট্ৰল পাম্প, ইন ফ্ৰণ্ট অফ পেট্ৰল পাম্প। লোকেশ্যনটো পাই গ'লে আপোনাৰ এইডোখৰ তেল ডিপু, এইটো চুকুলভাই তিনিআলি। চুকুলভাই তিনিআলিতে ইয়াতে দিব লাগিব। Welcome to Zomato. Please wait. চ' এতিয়া আপোনাৰ কাষ্টমাৰে ফোন নুঠোৱা হ'ল, বহুত টাইম হ'ল ফোন কৰি থকা। মই আপোনাক 7 বজাত পাইছিলোঁ নেকি, 7টা বজাত 5 মিনিট হ'ল, ফোন উঠোৱাই নাই, ৰিচিভ কৰাই নাই। এতিয়া অৰ্ডাৰটো আকৌ কেঞ্চেল কৰিবলৈ আৰু আধা ঘণ্টামান আৰু 15 মিনিটমান ৰখিব লাগিব। এই বহুত টাইম খাই দিছে, তাতো আজি ৰেষ্টুৰেণ্টো লেট, ইয়াতো লেট, ডেলিভাৰীও লেট কৰিছে। এইটো কি কৰোঁ কি নকৰোঁ গম পোৱা নাই। চ' এতিয়া আপোনাৰ ইমান ফোন কৰিলোঁ, ফোন ৰিচিভ কৰা নাই। বহুতো ফোন ব্লক লিষ্টত ভৰাই থৈছে, কিবা কি কৰি দিছে গম পোৱা নাই আৰু। ফোন ৰিচিভ কৰা নাই, কুট কৰি কাট খাই। তো এতিয়া অৰ্ডাৰটো কেঞ্চেল কৰি দিওঁ। আনচাৰ কাষ্টমাৰ নট ৰিচিভেবল অৰ নট আনচাৰিং, লিভ দ্য অৰ্ডাৰ, লিভ কৰি দিলোঁ। ইনিচিয়েট লিভ। কাষ্টমাৰলৈ ফোন কৰিছে, ইয়াত 2 মিনিট ইয়াতো লাগিব। ইয়াত ছেকেণ্ড এটেম্প, ৱেইট ফৰ 2 মিনিট, আৰু ছেকেণ্ড এটেম্প দুবাৰ, 2 মিনিট ফোন কৰিব। ফোন কৰিছে। হেল্ল', Please wait while we connect your call. এতিয়া আকৌ আপোনাৰ 2 মিনিট ৰখিব দিছে, ৱেইট ফৰ 2 মিনিট বুলি লেখা আছে ইয়াত। আকৌ 2 মিনিটৰ পাছত ছেকেণ্ড এটেম্প কল কৰিব, তাৰপাছত আকৌ লিভ দ্য অৰ্ডাৰ। এতিয়া আকৌ আপোনাৰ 3 নম্বৰ ষ্টেপত আকৌ কাষ্টমাৰ ফোন আহিছে। কাষ্টমাৰ নহয়, আমাৰ কোম্পানীৰ পৰা ফোন আহিছে। কোম্পানীৰ পৰা ছেকেণ্ড এটেম্প কৰিছে মানে। আপোনাৰ এতিয়া মোৰ আপোনাৰ ছেকেণ্ড এটেম্পো হৈ গ'ল, ছেকেণ্ড এটেম্প কল। এতিয়া ডাইৰেক্ট লিভ অৰ্ডাৰ বুলি মোৰ ৰিংটন এটা বাজিব চাগে। সেই লিভ অৰ্ডাৰ নাও বুলি আহিছে। এইটো লিভ কৰি দিলে, লিভ অৰ্ডাৰ বুলি আহিলে আপোনাৰ ফটো এখন ক্লিক কৰি মেলি মই ডাইৰেক্ট গুচি যাব পাৰোঁ। চ' ঘৰটো বন্ধ আছে আপোনাৰ, ইয়াতে মই ফটোখন ক্লিক কৰি মেলি ইয়াতে পাৰ্চেলটো থৈ যামগৈ, মানে এইটো ডেলিভাৰী অৰ্ডাৰটো থৈ যাম। যিহেতু আপোনাৰ মই 15 মিনিট আধা ঘণ্টাতকৈ বেছি ৰখিলোঁ। চ' এইটো ইয়াত এনেকৈ থৈ মেলি যামগৈ। লিভ অৰ্ডাৰ বুলি আছে, ইয়াতে থৈ মেলি যাম। চ' এতিয়া ওলাই আহি ডোখৰ ৰখিছিলোঁ আপোনাৰ জেছ কেফে পৰা অৰ্ডাৰো লাগিলে। চ' আহি পালোহি আপোনাৰ ইয়াত, ৰিষ্টটো মাৰি দিওঁ। ৰিষ্ট লোকেশ্যন ৰেডি, অৰ্ডাৰ ৰেডি মাৰি থোৱা আছে। ক্ৰিস্পি চিলি বেবি কৰ্ণ। ইয়াৰ পৰা মোৰ 9 নম্বৰ অৰ্ডাৰ লাগিছে, 9 নম্বৰ অৰ্ডাৰ, 8 নম্বৰ 9 নম্বৰ অৰ্ডাৰ লাগিছে। সেইদিনা 22টা নে 21টা পাইছোঁ। কোনে? তুমি? অৰ্ডাৰ দি আছে একদম। মই ভাবিলোঁ নাই নুপুচাইগৈ। আজি কিমান খুলিলে? 23 টকামান দিব। 328, 700মান হ'লগৈ চাগে। হা? 700মান হ'ব, বেছি হ'ব। 800মান হ'ব। 800 নহয়, 750 টকামান হ'ব। 750 লাহে লাহে মাৰি আছোঁ।
চ' অৰ্ডাৰ দি আছে, এইটো মাৰি লৈছোঁ আৰু নামাৰোঁ আৰু এটা অৰ্ডাৰ মাৰিম আৰু লাহেকৈ। অঁ পেড কৰা আছে, আহিছোঁ দিয়ক। ত' অথনি 80 টকা তেল ভৰোৱা, অথনি কিমান 629। চ' এইটো চিটিত ডেলিভাৰী দিয়ে দেখিছে নাই, হাফ কিমান ডাঙৰ হাফ এটা লিখি গ'লোঁ। ইয়াক খুটিয়ে দিলে, এই কেলৈ সাপলৈ খেলিব লাগে বাৰু। চ' ফ্ৰেণ্ডছ নকাৰী পাই গ'লোঁ। সেই নকাৰী পালে এতিয়া আপোনাৰ কেইটা বাজিছে, 10টা 9। চ' ডিউটি অফ কৰি দিওঁ, গ' অফলাইন। থেংক ইউ প্ৰবাল। 8 ঘণ্টা কাম কৰিছোঁ, 8 ঘণ্টাত আপোনাৰ 203 প্লাছ 220। ঘণ্টা কাম কৰি 400 টকা ইনকাম হ'ল। তেল ভৰাইছোঁ মই 80 টকা তেল এতিয়ালৈকে খতম হোৱা নাই। মিটাৰ ষ্টপ হ'ল 631। ঠিক আছিলে, ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্টটো দিব আৰু লাইক ছাবস্ক্ৰাইব আৰু কমেণ্টটো দি দিব। টাটা বাই বাই, আৰু লগ পাই আছোঁ আন এটা ভিডিঅ'।